নমস্কাৰ প্ৰকৃতি প্ৰেমী বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত আনিছোঁ আৰা চৰাইৰ কথা। আৰু এই আৰা চৰাইটো আপোনালোকে লক্ষ্য কৰিলে এই তাৰ মানে মৰা গছৰ ডাল বা এই জংঘল নোহোৱা ঠাইত কিছুমান হেৰি ওলাই থাকে ঠাইৰ দৰে সেইবিলাকত বহি থাকে। পাতৰ মানে পাত নোহোৱা গছৰ নিচিনা ডালবিলাকত বহি থাকে। বহি থকাৰ দ্বাৰা সিহঁতে কিন্তু খাদ্যৰ সন্ধান কৰি থাকে। আৰু আচলতে এই আৰা চৰাই বিধ ইহঁতৰ ইংৰাজী নামটো হ'ল গ্ৰেট গ্ৰে শ্ৰাইক। আৰু ইহঁতৰ স্বভাৱ চৰিত্ৰটোৰ প্ৰতি চাই পেলাই কৈছে বাচ্চাৰ বাৰ্ড বুলি কৈছে। আৰু এই বাচ্চাৰ বাৰ্ডটো এটা সাংঘাতিক কথা। আৰু তাৰোপৰি ইহঁতৰ মানে খাদ্য গ্ৰহণৰ যিটো চৰিত্ৰ সম্পূৰ্ণ বেলেগ, অইন চৰাইৰ দৰে নহয়। আৰু ইহঁত কৃষকৰ বৰ ডাঙৰ বন্ধু। আমাৰ ধান খেতিয়ে হওক, খৰালি খেতিয়ে হওক বা যিকোনো খেতিৰ কাৰণে যিবিলাক অনিষ্টকাৰী পতংগ, এন্দুৰ, নিগনি, ধৰুৱা, ঢেঁকীয়া, সৰীসৃপ, কেৰ্কেটুৱা আদি কৰি এইবিলাক ধৰি ধৰি খায়। আৰু ভেকুলীও খায় দেই, ডাঙৰ ডাঙৰ ভেকুলীবিলাক ধৰি ধৰি খায়। আৰু এটা বেয়া লক্ষণ এটা আছে কি সিহঁতৰ, এই গছৰ হাবিৰ মাজৰ মানে হেৰি মানে কাৰোবাৰ কাঁইটীয়া গছ, এই মানে মইনৰ কটা বা আৰু কিবা অন্য ধৰণৰ কাঁইটবিলাকৰ গছত সেই কাঁইটত এই এন্দুৰটো হওক, ডালধৰীয়াটো হওক বা অন্য কিবা এটা কেৰ্কেটুৱাই হওক ওলমাই ৰাখি থৈ দিয়ে। দি পেলাই যেতিয়াই মন যায় তাৰ পৰা অকণমান মানে ফালি আনি খায়। আকৌ উৰি গ'ল, বেলেগ খাদ্য পালে ৰৈ গ'ল। আকৌ যেতিয়া পেটৰ ভোক লাগি যায় পোৱা নাই, আকৌ সেইখিনি আহি খায়। এনেকুৱা এটা বেলেগ স্বভাৱৰ চৰিত্ৰ চৰাই। আৰু ইহঁতে হেৰি এটা গান গোৱা চৰাই বুলি কোৱা হয়। আৰু এই গান গোৱা নামটো, গান গোৱা কথাটো আনিছিলে কেৰলা লিনিয়াছে 1758 চনত। তেওঁৰ মতে মানে এইটো মাত মাতি উৰি যাই থাকে, উৰি যোৱা সময়ৰ মাত্ৰকে তেওঁ মানে গান গোৱা চৰাই বুলি কৈছে, চং বাৰ্ড বুলি অভিহিত কৰিব বিচাৰিছে। গতিকে আমিও সেইটো মানি ল'বই লাগিব। আৰু গানটো আকৌ বেলেগ ধৰণৰ, চিলনি চৰাই যে আমাৰ কিৰকিৰকে মাতে, ঠিক সেনেকুৱা মাতে। আকৌ আমাৰ যে স্কুৰেলবিলাকে মাতে টক 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 টক, সেনেকুৱা মাতো মাতে। গতিকে সেইকাৰণে ইহঁতৰ মানে মাতৰ ভিন্নতাটোকে একেবাৰে সুৰ বিচাৰি পাইছে, সেইকাৰণে সংবাদ কৈছে। আৰু ইহঁতে এনে কৰ্কশ মাত মাতি থাকে, কিন্তু যেতিয়া ব্ৰিডিং টাইম আহি যায় তেতিয়া মাতটো মিঠা হৈ পৰে, শুৱলা হৈ পৰে। আৰু এনেকুৱা চৰাই। আৰু ইহঁতে বোলে পৰিভ্ৰমিতাও প্ৰদৰ্শন কৰে। আৰু মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপেও মানে স্বভাৱটো প্ৰদৰ্শন কৰে। পৰিৱেশ ঠাণ্ডা আৰু গৰম দুয়োটা মিশ্ৰিত পৰিৱেশ সিহঁতে বৰ ভাল পায়। আৰু আমাৰ এছিয়া মহাদেশৰ বিশেষকৈ মধ্য এছিয়া, দক্ষিণ এছিয়া, তাৰপিছতে উত্তৰ আফ্ৰিকা, উত্তৰ ইউৰোপ, দক্ষিণ ইউৰোপ এইবিলাকত বেছিকৈ পোৱা যায়। আৰু সেইটো কাৰণে ইহঁতক সমগ্ৰ উত্তৰ গোলাৰ্ধৰ চৰাই বুলি ক'ব পৰা যায়। গতিকে এই উত্তৰ গোলাৰ্ধৰ চৰাইবিধৰ মানে পৰিভ্ৰমিতা আমি দেখা পাইছোঁ। কেতিয়াবা আমাৰ পৰিৱেশলৈ কিন্তু এপ্ৰিল মাহতো আহে, মে' মাহতো আহে, কেতিয়াবা আকৌ ঠাণ্ডা দিনতো আহে দেখা পাওঁ। গতিকে মানে মিশ্ৰিত প্ৰতিক্ৰিয়া হোৱা দেখা যায়। গতিকে ঠাণ্ডা দিনতো মানে কি হয়, মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এনেকুৱা সময়তো আমি বাঁহ সজা দেখা পাওঁ। আৰু কেতিয়াবা মাৰ্চ, এপ্ৰিল, মে' এনেকুৱা সময়তো সাজে। গতিকে অলপ পৰিভ্ৰমিতা আৰু ৰেচিডেণ্ট বুলি পোৱা যায় সেইকাৰণে। আৰু ইহঁতে বাঁহ সজা পদ্ধতিটো অলপ বেলেগ ধৰণৰ। ঘাঁহ বনেৰে 4 মিটাৰ 3 মিটাৰ ওপৰত জোপোহা যিবিলাক থাকে, এই জোপোহাৰ মাজত বাতিৰ আকৃতিত বাঁহ সাজে। আৰু বাতিটোত চুলি, বিভিন্ন জন্তুৰ নোম, সিহঁতৰ পাখি, বেলেগ চৰাইৰ পাখি, এই শুকান ঘাঁহ, ঘাঁহৰ শিপা
এই নানান ধৰণৰ বস্তু লগ লগাই পেলাই সুন্দৰকৈ মিহিকৈ কাটি ৰাখিছোঁ। আজি 3টা 4টা 5টালৈকে পাৰে, কেতিয়াবা আকৌ 6টা পৰ্যন্ত পাৰে। গতিকে একো ঠিক নাই। আৰু 16-17 দিন লোৱা চৰিত্ৰটো বেলেগ। আৰু ইহঁতে মইতো কৈছোৱে মাংস খোৱাৰ চৰিত্ৰটো কিবা মানে ৰাক্ষসৰ দৰে, মানে টানি টানি আনি খায়, মৰমটো নাই। আৰু ইহঁতৰ চৰিত্ৰটো অকণমান আমাৰ ধনেশ পক্ষী বা কল্পনাৰ দৰে নহয়, অলপ মানে পলিয়েণ্ডাছ কেৰেক্টাৰ এটা দেখা যায়। গতিকে এই সুৰ হাঁহি অহা চৰাইবিধৰ সংকট আমাৰ পৃথিৱীত এতিয়ালৈকে নামি অহা নাই। গতিকে ইহঁতৰ পৰিস্থিতি বৰ্তমানলৈ এটা সুন্দৰভাৱে আছে, মানে অস্তিত্বৱান অৱস্থাত আছে। গতিকে এই চৰাইবিধৰ কেইবাটাও প্ৰজাতি আমাৰ ইয়াত দেখা যায়। ইয়াৰ ভিতৰত চাইনিজ গ্ৰে চাইক আৰু ৰংগাৰ গ্ৰে চাইক এইবিলাক আমাৰ ইয়াত দেখা যায়। আৰু এই যিটো আজি কৈছোঁ মই গ্ৰে চাইক, সিহঁতৰ বিজ্ঞানৰ নামটো হ'ল লেনাছ এক্সকিউবিটৰ লিনিয়াছে কৰা বুলি কৈছোৱে মই। 22 চিয়াম দীঘল, 22ৰ পৰা 25 চিয়াম পৰ্যন্ত দীঘল হয়, 25-26 আৰু 8 ইঞ্চি আৰু 0.7 আৰু মানে 9 ইঞ্চিৰ অলপ কম, ইমান পৰ্যন্ত দীঘল হয়। আৰু পিতৃ মাতৃৰ ৰংটো একেই, ওপৰৰ ছাইডটো গ্ৰে আৰু তলৰ ছাইডটো বগা, চকু ক'লা, ঠোঁট ক'লা। এবিধ বৰ দেখাত সুন্দৰ চৰাই, মৰম লগা চৰাই, কিন্তু স্বভাৱটো অলপ বেলেগ। সেইকাৰণে ইহঁতৰ কথাবিলাক বেলেগ ধৰণৰ। আৰু গ্ৰে চাইকৰ 12টা উপপ্ৰজাতি আছে। সেই 12টা উপপ্ৰজাতিৰ নামটো ক'লে বস্তুটো দীঘল হৈ যায়। তথাপি আমাৰ ইয়াতে পোৱা যিটো উপপ্ৰজাতি সেইটো হ'ল লেনিয়াছ এক্সকিউবেটৰ, আৰু এটা আছে লেনিয়াছ এক্সকিউবেটৰ লেটুৰা। ইণ্ডিয়া, পাকিস্তান, নেপাল, বাংলাদেশ এইবিলাকত পোৱা যায়। আৰু হিমালয় পাৰ্বত্য অঞ্চলত বেছিকৈ বাস আছে, আৰু পাহাৰ পৰ্বত থকা ঠাইবিলাকত ইহঁতে বহু বসতি কৰি থাকে। আৰু ইয়াতো 12টা উপপ্ৰজাতিৰ কথা কেতিয়াবা মই সময়ত কম। গতিকে আজিলৈ বহুত লম্বা হৈ যায়, দীঘলীয়া হৈ যায় কাৰণে ইমানতে এৰিলোঁ। নমস্কাৰ। যিটো হুলস্থুল চলি আছে মেণ্ডাৰাইন ডাক হাঁহ বুলি, এই হাঁহটো মানে আমাৰ মানে হাঁহজাতীয় চৰাই ৰজা বুলিয়ে ক'ব পাৰি। তাৰ যিটো ৰং বিৰঙৰ স্বভাৱ, সেইটোৰ বিষয়ে মই 3-4 দিনৰ ভিতৰত ক'ম, আপোনালোকক অৱগত কৰাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ।